নাম অনিল কুমাৰ চৌহান, এজন নিষ্ঠাবান হিন্দু। কুৰাণৰ আয়াত লিখি আজি তেওঁ আন্তৰ্জাতিক জগতত চৰ্চিত। তেওঁৰ আৰবী লেখা দেখিলে তবত মানিব আপুনিও। কিন্তু ক'ত লিখে তেওঁ? যিকোনো মছজিদত সোমালে আপোনাৰ চকুত পৰে কেতবোৰ মনোমোহা দেৱাল লিখন। কুৰাণৰ আয়াত, দোৱা আদি। বহু ঠাইত সূৰা, ইয়াছিন আদি লিখা থাকে। আমি দেখুৱাইছো তাৰে কিছু নমুনা। হয়, এয়া হোজাই জিলাৰ একাংশ মছজিদ মাদ্ৰাছাৰ চাৰু শিল্পৰ দৃশ্য। কেতিয়াবা ভাবিছেনে এইবোৰ কোনে লিখে? হায়দৰাবাদৰ অনিল কুমাৰ চৌহান নামৰ এজন চাৰু শিল্পী। নিজৰ অনবদ্য লিখন শৈলীৰে পেইণ্ট কৰে মছজিদত। ইতিমধ্যে 200খন মছজিদত চাৰুলিপি কৰিছে তেওঁ। এয়া তাৰে কিছু নমুনা। পঞ্চাছ বছৰীয়া অনিল চৌহানে 100খন মছজিদত কাম কৰি পইচা লৈছে, কিন্তু 100খনত ফ্ৰীতে কৰি দিছে তেওঁ। অনিল চৌহানে কৈছে ধৰ্মীয় স্থানক তেওঁ সন্মান কৰে, সেয়ে পইচা খুজিব নোৱাৰে। বহুকেইখন মছজিদত ধুনীয়াকৈ সূৰা ইয়াছিনো লিখিছে তেওঁ। মছজিদৰ প্ৰতি কিমান সন্মান থাকিলে বা ধৰ্মৰ প্ৰতি কিমান শ্ৰদ্ধা থাকিলে, সন্মান থাকিলে পৰিশ্ৰম কৰিও ধন নিবিচাৰিব পাৰে, কল্পনা কৰক। মছজিদৰ প্ৰতি বা ধৰ্মৰ প্ৰতি কিমান সন্মান থাকিলে পৰিশ্ৰম কৰিও ধন নিবিচাৰিব পাৰে, কল্পনা কৰক। অৱশ্যে কেৱল মছজিদেই নহয়, অনিল কুমাৰে মন্দিৰতো চাৰুশিল্পৰ কাম কৰে। বহু মন্দিৰতো কাম কৰিছে তেওঁ। শিল্পৰ ধৰ্ম নাই, শিল্পীৰ ধৰ্ম নাই। অনিল চৌহানৰ মনোমোহা আৰবী লেখা ইতিমধ্যে আন্তৰ্জাতিক মিডিয়াই কভাৰ কৰিছে।